ৰোডত হয়, চিভিল ৰোডৰ বন্তি হ'লচেল। আৰু আপোনালোকে ইয়াত যিকোনো ধৰণৰ বস্তু পাই যাব। বেগৰ পৰা, চশমাৰ পৰা, বাইকৰ চাবিৰ পৰা, ডিঙিত পিন্ধা নেকলেছ, মানে কাপোৰ কানি অন্যান্য পাই যাব। দোকানখনত বহুত ভিৰ হয়, ভাবিলোঁ এটা ভিডিঅ'কে কৰোঁ বুলি। আৰু এইপিনে খুৰীয়ে চাই আছে চেন। আপোনালোকে ইয়াত বহুত কম দামতে আপোনাৰ মনৰ পচন্দৰ খাৰুযোৰ ল'ব পাৰিব। এইপিনে বাকেইজনীয়ে খাৰু লৈ আছে আৰু বিভিন্ন ধৰণৰ বিভিন্ন ডিজাইনৰ ফুলি আছে, খাৰু আছে। আপোনালোকে হ'লচেল দামতে লৈ যাব পাৰিব। আৰু এইপিনে কাপোৰ কানিও আছে, কাপোৰ কানিও হ'লচেল ৰেটত দিয়া হয়। এইবোৰ ধুনীয়া ধুনীয়া যোৰা কাপোৰ আছে। আৰু এইপিনে আপোনালোকে আপোনালোকৰ সন্তানৰ বাবে খেলনা লৈ যাব পাৰিব। গাড়ী, পুতলা, সকলো ধৰণে বস্তু আছে। আপোনালোকে ক্লিপ ল'ব, সকলোৱে পাব। আৰু এইপিনে ভিডিঅ'টো দোকানখন যিহেতু অলপ ঠেক, সেইকাৰণে ভিডিঅ'টো মানে এনেদৰে ষ্টকত ৰাখিছে বস্তু। আপোনালোকৰ মনৰ পচন্দৰ বস্তুটো লৈ যাব পাৰে। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ।